Budak nakpalo. বহুত ভাল লাগিল আহিল Jadi budak kan dia mau sekolah bilik. নাই মই কিয় পলা তো হাই ফ্রেন্ডস ওয়েলকাম টু মাই ইউটিউব চ্যানেল ইমরান অল ফ্রেন্ড তো আমি গৈ আছোঁ হিমাংশু আছে আমাৰ লগত তো আমি গৈ আছোঁ ডিম্পুৰৰ নতুন দোকানত আপুনি কৰিব আপোনালোকে জানে কিজানি আৰু তাতে কেইটামান চলিছে আমাৰ ভিডিঅ'টো তো গাইছ আহি পালোঁ এই হোটেল কি বুলি চাই লওক তো গাইছ আহি পালোঁ এই মিমদাৰ আৰু ডিম্পুৰৰ দোকান তো চাই থাকক ফাইনেল আহি পালোঁ ডিম্পুদাৰ নতুন দোকান ফটো মাৰিব লাগিব নেকি চাই লওক গাইছ ডিম্পুদাৰ দোকান এনেকুৱা চিন্তা হৈছে আমাৰ লগত আলটিমেট হ'ব গাইছ চাই থাকক মোৰ তালাটো চুৰ হৈ গৈছে তালা চুৰ হৈছে সুমন্তক লগ পালোঁ নমস্কাৰ আজি নতুন দোকান ওপেনিং আহি গ'লা তোমালোকৰ ভাল লাগিল আৰু মানে প্ৰচেছবিলাক শুৰু হ'ব মই যে ব্লগ বনাই আছোঁ গাইছ তো গাইছ এয়া আমি মদাতে মাউণ্টেন ডিউ আৰু মেৰিণ্ডা নিচে আমি খালোঁ এতিয়া এয়া চাই লওক মেৰিণ্ডা খাই ল'লোঁ আমি চুৰ লৈ যাওঁ নেকি আমি শুন না বুঢ়া আহি পালে বুঢ়া হৈছে তো গাইছ ডিম্পুদা আহি পালে ডিম্পুদা লগ পালোঁ বহুত ভাল লাগিল আহিল মই আহিলোঁ মানে আহি অহা যোৱা কৰি আছোঁ ভাল লাগিল ক'ৰ পৰা আহিছা ভাই বৰ্ণাগাৰ বান্ধি গৈছে বানেগুচিৰ পৰা গাইছ ডিম্পুদাক আজি বম লাগিছে কিন্তু গাইছ নাই আজি মানে আমাৰ এখন হেলমেটৰ দোকানে এখন এটা পাৰ্ট এটা ভাল লাগছে সকলোৱে আহিছে থেংক ইউ ভাই কষ্ট গৰম তাকে ব'লা আৰু এইফালে মানুহ আহি গ'ল দোকান মই চাইকেলত সাইলেন্সার লগাবা আছি সেইটো আমাক কি হ'ব ভাই চব এতিয়া ব'লা দোকান আমি আৰু নতুন কনসেপ্ট আহি আছে ডিম্পুদাৰ দোকানত আমি বেলেগ চাইকেলত একদম চিকচিকীয়া বগা কাপোৰত 100% কাটজাল লাগিছে ধুনীয়া এইটো হয় যে চাকৰি কৰিব বুলি কোনো কথা নাই বিজনেছত আহক আপোনালোকে বিজনেছতো সাকসেছ হ'ব না কি হাই বহুত ভাল লাগছে ভাই বহুত দূৰৰ পৰা আহিছে আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ইমৰান অল ফ্ৰেণ্ড আৰু এইফালে যিমান যিখিনি মানুহ দেখিছে চব ইউটিউবাৰ তে ইয়াৰ নমস্কাৰ দোকান আজি আমাৰ ওপেনিং হ'ব তো ৰাতিপুৱা আহিছিলোঁ কিবা এটা কামত ব্যস্ত হৈ আছোঁ আৰু এইফালে কুংকৰ আছে কুংকৰ দোকানতো আছিলোঁ তেনেকুৱা তো আজি বৰ্তমান মানে কিটা কাটা মানে প্ৰণালী ষ্টাৰ্ট হ'ব আৰু খুলিছেন আৰু 25 আৰু মাতা গৈছে নলবাৰী আৰু মাতা গৈছে ৰাইজ তো এতিয়া এইফালে মহন্ত আছে মহন্ত বৰ্তমান দুখত আছে কি দুখ ইয়াত নাজানো কিন্তু বহুত কষ্টত আছে কি হৈছে কি হয় গম নাপাওঁ বাপ্পাও মানুহ হল্লা শান্তিমতে ভ্লগ বনাব যে ইয়াৰ লগ পালোঁ মহন্ত বেলা আজি বহুত দুখত আছে দুখত নাই ভাই মস্ত গৰমৰ কাৰণে দুখত আছোঁ ব্ৰেকআপটো হৈছে বাৰু এইটো বাৰু যি হৈ কোৱা ভগৱানৰ ওপৰত এৰি দিছোঁ তো যি কি নহওক আমাৰ ভাৰ্চন 2 দোকানত নতুনকৈ আৰু মনে কৰিছে তো আপোনালোকে আহিব তো ভাৰ্চন 1টো আপোনালোকে জানে সেইখন ইফালে আছিলে তো পুৰণিক বিদায় দি নতুন কাজাৰৰ সময় আহি গ'ল সেইখনো থাকিব এইখনো থাকিব দুখনে থাকিব সেইখনত হেলমেট পোৱা যাব আৰু এইখনত মানে বাইকৰ এচেছৰিজ মডিফাই মানে গোটেইখিনি বস্তু পোৱা যাব তো আপোনালোকে আহি যাব সেইটোৱে আৰু তো গাইছ লগ পালোঁ ইয়াৰ চেনেলটো কি নাম আছিলে চবে ছাবস্ক্ৰাইব কৰি দিব পুৰা একদম সহজ সব দি দিব নাই ভাল লাগছে ভাই এই গৰমত আকৌ মাথানি কথাটো বহুত মানুহ আহিছে ইয়াৰ বেটা জোশ চাওচোন দে ইয়াৰ বাপ্পা কি জোশ আই গৰমত ভাল লাগিছে বুদালত বহি আছোঁ তে ভিডিঅ' বিচাৰোঁ এতিয়া ডিম্পুদাৰ এটা কথা দিম ডিম্পুদা আপুনি যেতিয়া প্ৰথম ইউটিউব ষ্টাৰ্ট কৰিছিল তেতিয়া কোনোবা এনেকুৱা আছিল নেকি যে আপোনাক ডিপ্ৰেশ্যন কৰিছিল বা আপুনি ডাউন হৈ গৈছিল এনেকুৱা লাগিছিল নেকি যে মই ইউটিউব নকৰোঁ আৰু বাদ দিম তেনেকুৱা লাগিছিল নেকি নাই লগা নাই ভাই মানুহ নাথাকে আৰু কোনো চবে আজিকালি অসমত ছাপৰ্টেই কৰে যদি কাৰোবাৰ কৰাও নাই তথাপিও এইটো ছাপোৰ্ট কৰি ধৰি লৈ
মানে এফালে এটা লগ পালোঁ ডিম্বুদাৰ দোকানত আহিছিলোঁ আহিলোঁ বঢ়িয়া ভাইটিক লগ পালোঁ এতিয়া ভাল লাগিল অঁ চেনেলটো চাব আপোনালোকে ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গাইছ ডিম্বুদাৰে 360 কেমেৰা আজি ভিডিঅ' বনাম আজি যদি ভিডিঅ' বনাব গাইছ ডিম্বুদাই পুৰা জোচত আছে আজি ডিম্বুদাই জোচটো থাকিবই না আজি ভাই নতুন দোকান দে আর এটা যদি মই ইহঁতৰ নহ'লে যদি বেলেগত দিওঁ বাহু যদি বাৰী এটা হয় পিঠে উঠে চাইকেল দিয়া তুমি আৰু তুমি একদম ল'ব দিয়া তো ব'লকতে গাইছ দোকান অপেনিং কৰোঁ আমি মানুহটো বৰ ধুনীয়া হৈছে মুখখন কিন্তু মনটো যে অলপ অসমত দিলে হয় তো গাইছ লগ পাইছোঁ গাইছ মিনিয়ালে কিবা ক'ব আপোনালোকক গাইজ আপোনালোকে চাই আছে ইমৰান অল ফ্ৰেণ্ড তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিলে সাহস পাব আৰু আগতকৈ ভিডিঅ' বনোৱা আপোনালোকে ভিডিঅ' বনাই যাব তো আপোনালোকে ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পাইছে বাপ্পা অ বহুত হাল্লা আৰু এইফালে শুনিলোঁ ডিম্পুদা পলাল অ ডিম্পুদা আপুনি কওক যায় ডিম্পুদা কওক যায় আপুনি এ নাই 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 কে কামিয়া গৈছে মই আকৌ পলা বুলি ভাবিছিলোঁ আহিব আৰু ডিম্পুদাই আচ্ছা ভাই তোমার দশা মই থেংক ইউ সাবস্ক্রাইব করে দিবে সকলে তো গাইস এ মিমোটা আৰু লগ পালোঁ পাইছিলোঁ আগতে হেমুদাৰ দোকানত হেলমেট দোকানত তো হেলমেট দোকানটো আছে আমাৰ এতিয়া এখন এচেচৰিজৰ দোকান এচেচৰিজ বুলি ক'লে বাইকৰ সকলোবিলাক বস্তুৱে পাব প্ৰায় আৰু লগতে বাইকত ধৰক যিখিনি নৰ্মেল ৰিপেয়াৰিং কাম সেইখিনি কামো হৈ যাব তো এখন অলপ ভালকৈ দিছোঁ আৰু সেইখন ভালকৈ কৈছে এখন ডাঙৰো কৰিছোঁ মিমত অলপমান মানে ইঞ্চুৰেঞ্চ গোটেই পাই যাব যি লাগে ডিম্পুদা মই পলা বুলি নাই নাই মই কিয় পলাম আহি আছে মই মোক জন্ম দিম নেকি মোৰ আমি গোৱালপাৰাৰ পৰা আহিছোঁ আচ্ছা আচ্ছা লাইফত থৈছে ভিডিঅ' পাই যাব তো গাইছ ডিম্পুদাই ভিডিঅ' এডিটিং কৰি আছে চিচাৰ আহিছে গাইছ ডিম্পুদা ৰখিছে চিচাৰক তো গাইছ হিমাংশু চাইছে পাই আসামৰ লগৰ এটাকে ভগৰি ফেলাগে এটা উঠি দিলোঁ এতিয়া ডাঙাৰী দুবাৰী 3 মিলিয়ন সাবস্ক্রাইব নাই দক আছে 25 আহিব গাইছ চিচাৰ আহি গ'ল তুই আমাৰ নলবাৰীৰ অফিচাৰ আহি পালে নতুন বাইকৰ হেলমেট এইবিলাক কৰি আছে নাই নাই এইটো বহুত সুন্দৰ কাম কৰি আছে এইটো ৰোড ছেফটিৰ ওপৰতে কাম মানুহৰ লাইফৰ মানে লগত জড়িত কাম কৰি আছে ভাল কাম কৰি আছে তুমি আৰু সেইটো কাৰণে আমাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত তুমি এনেও মানে ইউটিউবতো বহুত ভাল ভাল ব্লগ দি থাকা তোমালোকে তোমাৰ হেৰিখিনি আমিও চাওঁ গতিকে ভাল বস্তু তুমি ভাল কাম কৰি আছা মোৰ ফালৰ পৰা মোৰ শুভেচ্ছা থাকিলে আৰু এইটো যিটো মানে তুমি হেলমেটৰ ওপৰত কাম কৰিছা হেলমেট পাব্লিকৰ এইটো ছেফটিৰ কাৰণে মানুহ চাওক গাইছ বহুত মানুহ হৈছে তাৰ আগতে গামোচাখন দিলে তো পোনপ্ৰথমতে ছাৰক এটা সন্মান গামোচা
ভগৱানৰ নাম লৈ হা আমাৰ দোকানত শুভ আৰম্ভণি শুভ আৰম্ভণি হৈ গ'ল এই মোৰ এটা এইটো জুৱেল না গাইছ এই এটা আছে গুঞ্জন নিজে শুন নিজে শুন ইয়াতে ক'ত আছে দাল আনা আৰু এটা ক'ত তো এতিয়া কি কাটা হ'ব কেক কাটিব এতিয়া দেখক কাটি আছে কাটিছে এতিয়াৰ পৰা দোকান গৰমনি হৈ গ'ল ভাৰ্চন 2 ডিফৰ বি ভাৰ্চন 2 দোকান তোমাকে কৈ আছো দিয়া ল'ব কাটি দে বঢ়িয়া বঢ়িয়া মানে হাত চাপৰি মাৰটো দিগদাৰ চবৰে হাতত মোবাইল আছে না এনেকৈ আমাৰ দোকান অপেনিং হৈ গ'ল তো লিটু চাই বহুত থেংক ইউ আপুনি বাইকৰ কিবা হ'লে আহি যাব একদম নিশ্চয় আহিম হ'ব বাৰু হেলমেট চবৰ কাৰণে আহি যাবি তো গাইছ ডিম্বুদাৰ নতুন দোকান অপেনিং হৈ গ'ল তো আমাক বহিব দিলে ব'লক বহো আমি আপনার গার্লফ্রেন্ড আছে আছে সুবটা চাব গৈছে গেলে যাও প্ৰথমে বুকুত পদুম ফুল ফুলিব মানে আমাক ডিম্পুটা কেক খাব দিলে আমি খাই আছো এই কেক চিচাৰ গেলে এতিয়া অপেনিং মানে কি আৰু এখন নতুন বুলি ক'ব নোৱাৰি আৰু পুৰণাই নতুনকৈ অলপমান কৰিছোঁ বহুত ভাল লাগিল আপোনালোকে আহিব বাইকৰ কাম আমি মজাকৈ কৰি দিম থেংক ইউ এইবিলাকো অদ্ভুত ভিডিঅ' পাই থাকিব আপোনালোকে চাব থেংক ইউ ছাবস্ক্ৰাইব কৰিব ভালকৈ আৰু কি নাই লগ পাম তো সুমন দা মানে বাইকে আৰু লগ পাম দাদা বাই বাই ডিম্পুদাৰটো আৰু মোৰ চাইকেল দে আৰ তো গাইছ ভিডিঅ'টো এখিনি আছিল যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ডিম্পুদা ক'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মই একবাৰ ক'লোঁ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে বাই বাই ষ্টিং খাই ৰ'ব গাইছ